বাবু, সময়বোৰ কথা পাতি পাৰ নকৰিবি। যি কামত আহিছ সমাধা কৰ আৰু বিচনা খালী কৰি দে। সদায় তই দূৰে দূৰে মোক চাই যাৱ, মোক সোমাই মাত দি যাৱ। আজি কিন্তু দাম দিছ তই। গতিকে নিশ্চয় তই আজি গ্ৰাহক হৈ আহিছ। গতিকে সময় নষ্ট নকৰিবি। ইমান প্ৰফেচনেল নহবিও চামেলি। দস্তুৰ মতে মই তোক এঘণ্টাৰ বাবে উপযুক্ত দাম দিছোঁ। ঘণ্টাত 1000 টকা দিয়াৰ পাছত মই তোৰ লগত শুওঁ বা কথা পাতোঁ। তই মোক তাৰ আগত আঁতৰাই পঠাব নোৱাৰ। হয় বাবু, তই টকা দিছ, সেই দাম মোৰ দেহৰ বাবে দিছ। তোৰ কামাসক্ত উত্তেজনাৰ ঢল যাতে মই আজলি পাতি ধৰিব পাৰোঁ, সেইবাবেই দিছ। কিন্তু কি জান বাবু, আমিবোৰে টকাৰ বিনিময়ত দেহা বেচোঁ, কিন্তু কথা নাপাতো কাৰো লগত, হৃদয়ৰ বা জীৱনৰ। কিন্তু কিয়? সঁচা কওঁ, বেয়া নাপাবি। তহঁত পুৰুষবোৰে আমাৰ পৰাতো সকলো কাঢ়ি নিলি। ৰক্ত, মাংস অথবা সতীত্ব। নিজৰ বুলিবলৈতো হৃদয়খন আৰু আত্মাখনহে আছে আমাৰ লগত। টকাৰ বিনিময় সেয়া ভাগ বতৰা কৰিব নোৱাৰো বাবু। সেয়ে কৈছো, যি কামৰ বাবে আহিছ সেয়া কৰ। মই সেতেলিত শুই পৰোঁ। তই কপা কপা হাতেৰে খুলি ল মোৰ বক্ষ বন্ধনীৰ হুক। এপদ দুপদকৈ নোহোৱাকৈ মোৰ দেহৰ পৰা খুটকণ বস্তও। মোক এটা কথা কচোন, দেহা বেচাৰ বাহিৰে আৰু উপাৰ্জনৰ পথ নাছিল জানো তোৰ? চানা বেচিছিলোঁ প্ৰথমে সাপ্তাহিক বজাৰত। তাৰ পাছত আদহীয়া আনকি বৃদ্ধয়ো চকুৰে মোৰ ব্লাউজৰ ফাঁকেদি জুমি জুমি চায়। লুণীয়া দেহাৰ সোৱাদ চানাৰ লগত মিহলি কৰি খায়। কিন্তু তোৰতো ইজ্জত আছিল অন্তত তেতিয়া। ইজ্জত? বজাৰে বজাৰে চানা বেচি ফুৰা গাভৰু ছোৱালীজনীক সমাজে চৰিত্ৰহীনা বুলি ভাবিছিল। সমাজৰ ৰোষত পৰি মোক বৃদ্ধ দেউতাৰ সৈতে গাঁৱৰ পৰা বাহিৰ কৰি দিছিল। তোৰ বাকী পৰিয়াল, মা, ভাই ভনী? মা মোৰ জন্মতে ঢুকাইছে। ভাই আছে, কিন্তু কোনোবা মাইকীৰ পাল্লাত পৰি আমাক এৰি বাংগালোৰ গুচি গৈছে। দেউতা আৰু মই মাত্ৰ এতিয়া। দেউতাৰ ডিঙিত কেঞ্চাৰ। চালা দেহ বেছি জীয়েকে খুৰাকি কিনাৰ বাবেই চাগে বুঢ়াই খাব নোৱাৰা বেমাৰত পৰিল। চানা বেপাৰ এৰি তই তাৰমানে এয়া ব্যৱসায়ত লাগিলি? নহয়, চানা বেপাৰ এৰাৰ পাছত মই মৌজাদাৰৰ ঘৰত কাম কৰা ছোৱালী হৈ সোমালো। কিয় তেন্তে সেই কাম এৰিলি? দিনত ঘৰ চাফা কৰিব লাগে আৰু ৰাতি 60 বছৰীয়া মৌজাদাৰৰ কামনাৰ নদীখন মোৰ দেহাৰ মাজেদি ববলৈ দিব লাগে। দুইচৰ মাৰি বুঢ়াক গুচি আহিলো। আৰু দেউতাৰা? বুঢ়াৰ বেমাৰ আৰম্ভ হ'ল তেতিয়াই। চহৰত পঢ়ি অহা গাঁওবুঢ়াৰ পুতেকে দেউতাক উপজাচি চিকিৎসা কৰিলে চহৰলৈ নি। খুৰাকীৰ পৰা আৰম্ভ কৰি সকলো দায়িত্ব সিয়ে কৰিবলৈ ল'লে। ভাবিবলৈ ল'লো, সকলো মানুহ বেয়া নহয়। তাক মই নিজৰ দাদাৰ দৰে ভাবিবলৈ ল'লো। তাৰ পাছত কি হ'ল? কি হ'ব? সেই একেই তহঁত মতা মানুহৰ জাত। এদিন তাৰ লগত তিনিটাৰ সৈতে মিলি মদৰ লগত মোৰ দেহাৰ মাংস মিহলাই খালে।
আৰু পেলাই থৈ গুচি গ'ল বেমাৰী দেউতাৰ কাষত। ৰঙা কৰি মোৰ বক্ষ, গুপ্তাংগ আৰু কলিজা। অহ গড, তোৰ জীৱনত ইমান ঘটনা, কিন্তু তই কাহানিও কন্দা দেখা নাই। সদায় হাঁহি থাক, ওঠত লিপষ্টিক আৰু গালত পাউডাৰৰ ৰং বোলাই। বাৰে বাৰে ধৰ্ষিতা হৈ থকাতকৈ চাল্লা গুচি আহিলো এই লাইনত। এদিন চেনেল এটা পায়, সমাজেই চাল্লা ভাল ছোৱালীক বেশ্যা বনায়। ৰাতি ৰাতি আহি চেলেকি যায় আৰু দিনত আমাকেই থু পেলায়। ভাল কামৰ দাম নাই বাবু, বিনিময়তহে চলে ব্যৱসায়। তই সুখী জানো এই কামত? সুখী অসুখীৰ হিচাপ কাহানিও কৰা নাই। যি সমাজে এসময়ত মোক ঠুকৰাইছিল, এতিয়া মোৰ যৌৱনৰ আৰু কামনাৰ বনিজৰ দুৱাৰ দলিত আহি আঁঠু কাঢ়ে ইয়াত। পদলেহন কৰে কুকুৰৰ দৰে লেলাও টিবোৱাই। মই হাঁহো চিঞৰি চিঞৰি। চাল্লা, যেতিয়া নেতা ধৰ্মৰক্ষকবোৰে মাজৰাতি মোৰ দুৱাৰত আহি টুকুৰিয়াই, ফটুৱাৰ দৰে সিহঁতে এতিয়া মোক অনুনয় বিনয় কৰে নেগুৰ নচুৱাই। সুখী মই, সুখী। চা বাবু, মই হাঁহিছো, কিমান সুখী চা বাবু। নাকান্দিবি চামেলি, তোৰ বুকুত গুজি থোৱা প্ৰেমাটোৰ হৃদয়খনৰ ৰোমান মই পাইছোঁ। সেই হৃদয় কাহানিও অথলে নাযায়। প্ৰেম ঘিণ লাগে অ' বাবু। যেতিয়া মোৰ দেহাত উঠি আস্ফালন কৰে উত্তেজনাৰ চৰম প্ৰাপ্তিত, সেই সময়ত হেহাই হেহাই প্ৰতিটো গ্ৰাহকেই কয়, মোকেনো সিহঁতে ভাল পায়। উত্তেজনা হাং নকটালৈকে সেই ভাল পোৱা। মোৰ চন্দুকত আই তাহানিৰ পাতৰ কাপোৰযোৰ তেনেকৈ ভৰাই থৈছিলোঁ। কেতিয়াবা পিন্ধিম, কইনা হ'ম। মোৰ কপালত সেন্দুৰ থাকিব, নঘৰলৈ যাম। কিন্তু কি বাবু, ভালপোৱাৰ হাজাৰ ৰং দেহাত সানিবলৈ সহজ, কিন্তু বিশ্বাস আৰু নিৰাপত্তাৰ ৰঙা ৰং শিৰত সানিবলৈ বৰ কঠিন। বাবু, বহুত সময় হ'ল, এতিয়া সন্ধ্যা লাগি ভাগিব। আজি দুটা মাল থকা গ্ৰাহক অহাৰ কথা। ঘণ্টাত ৫,০০০ দিবলৈও সাজু। তোৰ হাতত আৰু সময় নাই। নকওঁকে বহু কথাই কৈ পেলালো। টকাৰ বিনিময়ত আমি দেহা বেচো, কিন্তু জীৱনৰ কথা নেবেচো। দুৱাৰখন বন্ধ কৰি দে চামেলি। জানো বাবু, তয়ো যে যাবৰ সময়ত মোৰ দেহাটোত এবাগৰ মাৰিহে যাবি। পুৰুষ জাতিটো ভালদৰে চিনি পোৱা হৈ গলো অ'। তোৰ কাপোৰ সাজ খোল। তয়েই খুলি দে। মই কেতিয়াও নিজৰ কাপোৰ নিজে খোলা নাই। তোৰ কাপোৰ সাজ খুলি চন্দুকৰ পৰা তোৰ মাৰে থৈ যোৱা পাতৰ সাজযোৰ পিন্ধ। বাবু, মোৰ দেহাৰ লগত খেল, কিন্তু মোৰ আবেগ অনুভূতিৰ লগত নেখেলিবি। ওলাই যা ইয়াৰ পৰা। ওলাই যাম, কিন্তু তোকো লৈ যাম। মানে এয়া, তোৰ কপালত সানি দিলো বিশ্বাসৰ ৰঙা ৰং, নিৰাপত্তাৰ এখনি স্থায়ী ঘৰ। সেন্দুৰ? বেশ্যৰ কপালত ৰঙা সেন্দুৰ? সেন্দুৰ। তই কোনোদিনেই বেশ্যা নাছিলি, আৰু আজিও তই বেশ্যা নহয়। তোৰ আত্মিক সত্তা পবিত্ৰ, যেন ভগীৰথী গংগা।
কদৰ্যতাক পখালি নিনাদিত কৰিছ সৌষ্ঠৱদাৰ ডংকা। সমাজে পতিত কৰে বহু সততাক, আকৌ সেই সমাজেই থু পেলাই নৈতিক ভ্ৰষ্টতাক। বাবু, ব'ল সাজযোৰ পিন্ধি ল, দেউতাকো লৈ যাম আমাৰ লগতে। আজিৰ পৰা তই এই গলিৰ পৰা মুক্ত। কিন্তু মই যে বেশ্যা, ভগ্ন সতীৰ্থ। ধেত, তই এপাহি হাবিত গজা ফুল, স্নিগ্ধ পবিত্ৰ। বাবু, তই হ'ব, কন্দা কটা বন্ধ কৰ। আইনাখন চাই গৈচোন যা, সেন্দুৰেৰে ৰাঙলী তোৰ কপালখন কিমান ধুনীয়া লাগিছে। বাবু, মোৰ কপালত সেন্দুৰ। আকৰিজনী, সোনকাল কৰ, ঘৰত আই ৰৈ আছে নতুন কইনা আহিব বুলি পদূলিত সাদৰিবলৈ। বাবু, বাবু নহয়, হাবি বুলি ক। তই মোৰ আজিৰ পৰা পাগলী, আহ বুকুৰ মাজলৈ